Welcome to my YouTube channel, Maxi Vlog, guys. আজি হল ৰাখৰ শেষ নহয় মানে শেষ হ'ব আৰু মানে অলপমান ৰাখটো অলপমান ঘূৰি আহো ব্লগ ভিডিঅ'টো আৰম্ভ হ'ব। পাৰ্কিং আৰু ইয়াতে ভৰি দুখন পাৰ্কিং কৰিলেহে এইখনক আনন্দ মেলা আৰু আনন্দ মেলাত আমি আহি পাই গ'লো আৰু চাওক কিমান মানুহ একদম হিট ফেলিব নোৱাৰা মানুহ হৈছে। প্ৰথমতে আমি যাই আহো একদম মূৰ্তি চাবলৈ বলক মূৰ্তি চাই আহো। আৰু এইখন ব্ৰিজখনত কিমান মানুহ ফুল হৈ গৈছে মানুহ একদম হিট ফেলিব নোৱাৰা হৈছে এতিয়া মানুহ। ৰাখৰ গেট এইটো ৰাখৰ গেট হয় মগলৰ ৰাখৰ গেট আৰু সোমাই আহিলোঁ মানুহ চাওক যেনেকৈ দিনৰ চাওমিন ভাজি পেলাই দি আছে পুষ্কাৰ দোকান। অলপমান নামচাই আহোঁ বলক। বাপৰে বাপ এইবিলাকো মানুহ ইয়াতেও মানুহ ঠাই নাই থিয়া হ'ব ঠাই নাই আৰু ইয়াতে নাম হৈ আছে আৰু নামটো আপোনালোকক দেখুৱাম আৰু ইয়াৰ আৰু ৰিলেটিভ লগ পাই গ'লোঁ। ইমান ধূলি সেইকাৰণে মাস্কখন পিন্ধি আছোঁ আৰু আপোনালোকক এটা বস্তু দেখুৱাব লৈ যাই আছোঁ। আপোনালোকে ভয় নাখাব এনেকুৱা এটা বস্তু আপোনালোক দেখুৱাম। এইটো বস্তু এইটো মানে কি বুলি কয় এইটো ৰাক্ষস হৈ আটা পাৰি থাকে মাজে মাজে কি হয় নাজানো ইয়াক পকা কামুৰে কিজানি সেইকাৰণে মাজে মাজে আটা পাৰি থাকে হা 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 হাকে আৰু এইটো হ'ল ৰাক্ষস আৰু এইবিলাক কিমান চুলি কৰ পৰা আহিছে আৰু গৰম জিলাপি ৰাগ বেছি আছে গৰম জিলাপি ৰাখৰ বস্তু বোলে এইটো ল'লোঁ লাউড স্পীকাৰ মেলালৈ যাওঁ বলক। ভিডিঅ'টো ইমানে আছিল আজিলৈ বাই বাই।